আজি আমাৰ ওদালগুৰি জিলা হিচাপে আমাৰ BPF দলৰ যিমানটা উইংছ আছে, চেল আছে, ইহঁতক লৈ পেলাই এটা ৱৰ্কশ্বপ জাষ্ট আমাৰ BTCত কি হৈ আছে হোৱা নাই সেইবিলাক কথা আমি জনাই দিছোঁ। আৰু BPF দল হিচাপে আজিৰ দিনত ৰাজনীতিভাৱে কেনেকৈ চলি যাম ইয়াৰ ওপৰত আমি আলোচনা কৰিছোঁ। যেনেকুৱা আমি ভাবি অতি সোনকালে CM ছাৰক আমি যিমান MCLA আৰু MLA আছে আমাৰ BPF দলৰ একেলগে যাই পেলাই অফিচিয়েলি লগ কৰাৰ কথা। আমি সময় পোৱা নাই, ডেটটো আমাক দিয়া নাই, তথাপিও আমি নিশ্চয় এদিন আমি সময় পাম। ইছ্যুবিলাক হ'ল যেনিবা এই যে 16টা ডিপাৰ্টমেণ্টটো লৈ পেলাই আমি আলোচনা কৰিম, বা আমাৰ বেলেঞ্চ ব্লকৰ কথাটো লৈ পেলাই আমি আলোচনা কৰিম, বা BTC গাঁও কৰ্তনৰ কথাবিলাক লৈ পেলাই আমি আলোচনা কৰিম। মুঠতে আচলতে হয় না নহয় সেইবিলাক গোটেই কথাটো লৈ পেলাই আমি আলোচনা একবাৰ কৰিব লাগিব CM ছাৰৰ লগত, তেতিয়াহে আমি ক্লিয়াৰ হ'ব। 16টা ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ হৈছে এইটো কেনেকুৱা ধৰণৰ, আৰু আজি প্ৰমোদ বৰাই BTCত এই 10 মাহত কিমান কোটি ছাপ্লাই দিছে, কি কাম কৰি আছে কৰা নাই, সেইবিলাক গোটেই ডিটেইলছ আমি দিম। আৰু প্ৰমোদ বৰাই সেইদিনা এছেম্বলিত আমাৰ MCLA সকলে যিখিনি কথা সুধিছিলে এইবিলাক এনচাৰটো কেনেকুৱা দিছে এইবিলাক আমি জনাই দিম CM ছাৰক। ছাৰ, এই প্ৰমোদ বড়ো আজি কেইদিনমান আগতে কৈছে যে যদি বিজেপিৰ লগত মানে BPFৰ চামিল হয় তেতিয়াহ'লে মই বিকল্প চিন্তা তেওঁ ভয় খাইছে নেকি? এইবিলাক কথা প্ৰমোদ বড়োৰ কথা হয়, এইবিলাক মোৰ কথা নহয়। প্ৰমোদ বড়োই যদি কৈছে প্ৰমোদ বড়োৰ পৰা আপোনালোকে ক্লিয়াৰিফিকেশ্যন লওক। আপোনাৰ ছাৰ কিবা বুজাবুজি হৈছে নেকি মুখ্যমন্ত্ৰীৰ লগত? CM ছাৰৰ লগতো আমি আজি যদি মই সময় পাই টেলিফোন কৰিলে CM ছাৰে কথা পাতিবই। এইটোতো নাই, আমি আগৰ যিহেতু ভাল এটা ৰিলেশ্যনশ্বিপ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমাৰ আছে, CM হোৱা আগৰ পৰাই আমি একেলগে চৰকাৰ 15 বছৰ কংগ্ৰেছৰ দিনত আৰু এই বিজেপিৰ দিনত তো একেলগে চৰকাৰ চলাই আহিছোঁ। এইবিলাক ইংলিছ শব্দটো মই বুজি নাপাওঁ। মুঠতে কথা সেইটোৱে যে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমাৰ ভাল এটা ৰিলেশ্যনশ্বিপ আছে, পাৰ্চনেলি হওক মুঠতে। আৰু আমি সেইদিনাও কৈছোঁ যে আমি BPF দলে বিজেপিৰ দলৰ সভাপতি ডাঙৰীয়াৰ লগত আমাৰ কোনো আজিলৈকে ফৰ্মেল আলোচনা হোৱা নাই। সেইখিনি কথাও আমি কৈছোঁ, জনাই দিছোঁ আপোনালোকক সেইদিনাই। আৰু CM ছাৰৰ লগত কিন্তু আমাৰ প্ৰায় কথা চলি থাকে। ছাৰ, BTC পৰিষদত আপোনালোকৰ যিবিলাক পাৰিষদ আছে তেখেতসকলে কিন্তু সেই মিটিঙত নবহে, কাৰণটো ক'ত যিবিলাক এছেম্বলি হৈ আছিল তাত বহা নাই? নাই, আমাৰ এছেম্বলিত আমাৰ সেই আগত বহা নাছিলে, এইবাৰ বহিছে আৰু বহুত প্ৰশ্নও কৰিছিলে, এনচাৰটো দিব পৰা নাই প্ৰমোদ বড়োই। আৰু আগত যিবিলাক আপোনালোকে চাকৰি দি গৈছিল, যিখিনি আমাৰ এই মানে আমাৰ চাৰ্কিট হাউচ হওক বা বদন গেছ হাউচ, তেওঁলোক আজিলৈকে কিন্তু একো কৰা নাই। গেছ হাউচ বস্তু প্ৰমোদ বড়োই এই 10 মাহত ইমানলৈকে সোমাবই পৰা নাই। BTC কি বস্তু সি একোই জানা নাই এতিয়ালৈকে। চাপ্লাই দি আছে নে খালি চাপ্লাই দিব পাৰে সি। এই 10 মাহত 280 crore 300 কোটি এনেকুৱা চাপ্লাই দিয়াটো মামুলি নেকি? আমি বছৰতো এনেকুৱা নিদিয়ে। কৰাপশ্যন হৈছে হোৱা নাই, এইটো অফিচাৰসকলে জানে, মই নাজানো। তদন্ত নিজে কৰি লৈ আছে।